গাঁওখনত মহিমাৰী গাঁওখনত আজি যি মানে শোকৰ ছায়া পৰিছে। আমাৰ দক্ষিণ মহিমাৰী গাঁওখনৰ ছাত্ৰৰ দুটা ল'ৰা নিৰ্মমভাৱে হানিফৰ পৰিয়ালে হত্যা কৰিলে। এই হত্যাৰ প্ৰতিশ্ৰুতিত মানে আজিৰ দিনটোত ৰাইজে বহি মানে হত্যাকাৰীৰ ফাঁচিটো বিচাৰিছে। ইয়াৰ লগতে হত্যাকাৰীৰ যিখিনি মানে সম্পত্তি আছে, সম্পত্তিখিনি বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে বাজেয়াপ্ত কৰি যি দুজনক হত্যা কৰা হ'ল তেওঁলোকৰ পৰিয়ালক অৰ্পণ কৰাৰ কাৰণে ৰাইজে জোৰদাৰ আজি এটা মানে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি ভাবোঁ যে যিহেতুকে হত্যাকাৰীয়ে দুজন মানুহক হত্যা কৰিলে, তেওঁলোকৰ পৰিয়ালৰ চলাৰ কাৰণে মানে হত্যাকাৰীৰ যাতে দিয়ে, তাৰ কাৰণে আমি আমাৰ গাঁওখনৰ পৰা আমি আমাৰ গাঁওখনৰ গাঁও প্ৰধান হিচাপেও আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ প্ৰশাসনিক বিষয়াবোৰ ন্যায়নিষ্ঠাৰে কাম কৰি আছে, আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। বাকী যিখিনি কাৰ্যসূচী আছে অতি তাড়াতাড়ি তেওঁলোকক কৰায়ত্ব কৰি দোষীক শাস্তি দিয়াৰ কাৰণে আমি আমাৰ ৰাইজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি শুনিব পাৰিছোঁ দুজন আছামী সন্তুলি থানাত মানে নিজে ধৰা দিছে। বাকী যিখিনি মানে টোটেল আমাৰ তেওঁলোকে কোৱা ধৰণে 9জন মানে আছামী আছে, তাৰে 7জন আছামী প্ৰশাসনিক বিষয়া অতি সোনকালে কৰায়ত্ব কৰিব লাগে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। এটা হত্যাকাণ্ড হ'ল, এইটো খুব দুখ লগা আৰু অতিকৈ মানে বেয়া ঘটনা। আমাৰ সমাজৰ নহয়, এইটো সমগ্ৰ দেশৰ কাৰণেই খুব দুখজনক ঘটনা। তো এই ঘটনা সংক্ৰান্তত আমি যিখিনি জানিছোঁ, কোনো কাৰণ নোহোৱাকৈ এটা পৰিয়ালৰ দুটা ল'ৰাক নৃশংস হত্যা কৰা হৈছে। তো এই বিষয়ত অৱশ্য প্ৰশাসনিক বিষয়ৰ ফালৰ পৰা এতিয়ালৈকে যথেষ্ট গুৰুত্ব দেখা গৈছে। সেইবাবে আমি প্ৰশাসনিক বিষয়াসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ উচ্চ তদন্ত কৰি দোষীসকলক যিবিলাকে হত্যা কৰিলে তেওঁলোকক আইনৰ যোগেদি তেওঁলোকক আমি ফাঁচীৰ দাবী উত্থাপন কৰিছোঁ। ল'ৰাক হত্যা কৰা হ'ল, সেই দুটা ল'ৰাৰ ভৰ যুৱতী দুজনী তিৰোতা আছে। তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে কেনেকৈ চলিব, সেই নিমিত্তে আমি হত্যাকাৰীৰ যিখিনি সম্পত্তি আছে অলপ হ'লেও সেইখিনি সম্পত্তি ৰাইজে মিলি আমি এই তিৰোতা দুগৰাকীক অৰ্পণ কৰাৰ কাৰণে বিভাগীয়